বন্ধুসকল এটা কথা কওঁ, আজি যিহেতু দীপান্বিতা, কিন্তু দীপান্বিতাৰ যিহেতু ফটকাৰ সলনি ইয়াত দেখিবলৈ পাইছে আপোনালোকে জেড-জি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু আচলতে কোনো ধৰণৰ ফটকাৰ ফুটোৱাৰ কোনো ধৰণৰ পৰিৱেশ হোৱা নাই ইয়াত। এইফালে আৰু সকলোৱে মিলি আচলতে 1100 বন্তি প্ৰজ্বলন কৰিছে। আপোনালোকক যিসমূহ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম, অকণমান এইফালৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া আৰু এনেকৈ আচলতে 1100 বন্তি প্ৰজ্বলন কৰা হৈছে। মোৰ কেমেৰা লেন্সে যিমান ঢুকি পায় আচলতে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এইফালে আৰু বহুত দূৰ আছে, যিহেতু মোৰ কেমেৰা লেন্সে যিমান সময়ত ঢুকি পায় দেখাব চেষ্টা কৰিছোঁ। এয়া দেখিছে আচলতে 1100 বন্তি প্ৰজ্বলন কৰা হৈছে। জেড-জি যিহেতু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, গতিকে জেড-জি এয়া আৰম্ভ হৈছে। আৰু এফালেও সেই একেধৰণৰ পৰিৱেশ আচলতে 1100 যি বন্তি প্ৰজ্বলন কৰা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ কেমেৰা লেন্সে যিমান দূৰ ঢুকি পায় আপোনালোকক দেখুৱাই। এইফালে চাওক, আচলতে চাৰিওফালে কেৱল বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কোনো ধৰণৰ আতচবাজি ফুটোৱাৰ পৰিৱেশ ইয়াত নাই। কোনো ধৰণৰ আচলতে আতচবাজি ফুটোৱা হোৱা নাই ইয়াত। আৰু এইফালেও ঠিক তেনেদৰে একেই পৰিৱেশ। অলপ আগলৈ গৈ আপোনালোকৰ পৰিৱেশটো অকণমান দেখাব চেষ্টা কৰিম। যিহেতু কৈছোঁ কোনো আতচবাজি ফুটোৱাৰ পৰিৱেশ নাই। এয়া চাওক, মোৰ আচলতে কেমেৰা লেন্সে আচলতে যিমান দূৰ ঢুকি পায় আপোনালোকক দেখুৱাব চেষ্টা কৰিম। অলপকৈ আগলৈ গৈ থাকিম। এনেদৰে আৰু সকলোৱে আচলতে নিজৰ পদূলিৰ মুখেও আচলতে যি বন্তিসমূহ প্ৰজ্বলন কৰা হৈছে এনেদৰে আচলতে আৰু এইফালে এইটো জুবিন দাৰ গান। এইফালে জুবিন দাৰ গান সকলোৰে মুখত আচলতে আজি জুবিন দাৰ গান। এইফালে আৰু বহু দূৰ দূৰণিলৈ আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে। আৰু এইফালেও জুবিন দাৰ গানেই মেইন। আচলতে মই প্ৰথমতে কৈছোঁ, যিহেতু কোনো ধৰণৰ আতচবাজি ফুটোৱাৰ পৰিৱেশ ইয়াত নাই। আৰু এনেদৰে আচলতে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় 1100 বন্তি প্ৰজ্বলন কৰিছে। আচলতে মোৰ কেমেৰাৰ লেন্সে আচলতে যিমান দূৰ ঢুকি পায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে প্ৰায় 1100 বন্তি আচলতে এনেদৰে শাৰীকৈ ইতিমধ্যে বন্তি প্ৰজ্বলন কৰিছে তেওঁলোকে। আচলতে দেখাই আছোঁ, আৰু অলপ আগলৈ যাবলৈ আমি চেষ্টা কৰিম। যিহেতু এতিয়া আমি বহুত দূৰ আহিলোঁ, আৰু হয়তো কিমান দূৰলৈ এই শাৰী আছে আমি ক'ব নোৱাৰিম, যিহেতু গৈ শেষ কৰিব নোৱাৰিম। আচলতে মই কৈছোঁৱে 1100 বন্তি প্ৰজ্বলন কৰিছে। আৰু এইফালে চাওক, কোনো ধৰণৰ আচলতে যি
আন ধৰণৰ পৰিৱেশ হোৱা নাই। জুবিনকে সেৱা কৰ বুলি ফটোকপি আনি দিছে তাৰপিছতে এই জিকু অকল আচলতে যিমান দূৰ মোৰ কেমেৰা লেন্সে ঢুকি পায় মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে যিটো জুবিন দাৰে গান চলি আছে আচলতে এনেদৰে শাৰী শাৰীকৈ বহুত দূৰ দূৰণিলৈ কিমান দূৰ আছে আমি যিহেতু ক'ব পৰা নাই কৈছোঁৱেই। তো এনেদৰেই দূৰ দূৰণিলৈকে আচলতে আচলতে যিসমূহ 1100 বন্তি ইতিমধ্যে প্ৰজ্বলন কৰিছে এনেদৰে। ফালে চাওক আচলতে এনেদৰে শাৰী শাৰীকৈ বন্তিসমূহ প্ৰজ্বলন কৰিছে। আকৌ এবাৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতু কৈছোঁৱেই। এইফালে আচলতে কোনো আতচবাজি ফুটোৱাৰ পৰিৱেশ এইফালে নাই, কেৱল মাত্ৰ অকল বন্তি প্ৰজ্বলন কৰা হৈছে, জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এইফালে আচলতে কিমান দূৰলৈকে আছে আমি ক'ব পৰা নাই, মই কৈছোঁৱেই প্ৰথমে আকৌ কৈছোঁ। অসংখ্য বন্তি আচলতে প্ৰজ্বলন কৰিছে। এঘাৰশ বন্তি আচলতে প্ৰজ্বলন কৰা হৈছে। এইফালে চাওক কোনো ধৰণৰ আতচবাজি ফুটোৱাৰ এইফালে পৰিৱেশ দেখিব পোৱা হোৱা নাই। এইফালে চাওক আচলতে কোনো ধৰণৰ আতচবাজি ফুটোৱাৰ পৰিৱেশ নাই, কিন্তু ইয়াত চাৰিওফালে কেৱল অকল বন্তিয়ে প্ৰজ্বলন কৰা হৈছে। এইফালে চাওক সৰু দূৰ দূৰণিত ঠিক তেনেদৰেই আচলতে বন্তিসমূহ প্ৰজ্বলন কৰা হৈছে। এনেদৰেই আচলতে যিমান দূৰ সম্ভৱ হয় আমি পোহৰৰ দ্বাৰা কেমেৰা লেন্সে আচলতে যিমান দূৰ ঢুকি পাই আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাওক দেখুৱাই আছোঁ, কেমেৰা লেন্সে আচলতে যিমান দূৰ ঢুকি পায়। এয়া চাওক 1100 বন্তি একেলগে প্ৰজ্বলন কৰিছে আজিৰ দিনটোত জুবিন দাৰ প্ৰতি যিহেতু শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু সেইফালেও বহুত দূৰ দূৰণিলৈকে আচলতে আছে। আৰু এইফালে কেৱল জুবিন দাৰ গান। এইফালে চাওক জুবিন দাৰ গান কিন্তু মেইন দেই। জুবিন দাৰ গানে তালে তালে নৃত্য কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু জুবিন দাৰ প্ৰতি সন্মান জনাই এইফালে আচলতে ZG জুবিন গাৰ্গ আচলতে ZG জুবিন দাৰ প্ৰতিচ্ছবিৰ সন্মুখত আজিও
বন্তি প্ৰজ্বলন কৰা হৈছে। এইফালে ZG আচলতে যি ZG সেই ZG লিখা হৈছে। আচলতে বেলেগ ঠাইত যদিও আতচবাজি ফুটোৱা হৈছে, কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ আতচবাজি ফুটোৱাৰ ইতিমধ্যে পৰিৱেশটো নাই। আৰু এইফালে সকলোৰে মুখত আছে জুবিন দাৰ গান। যিহেতু কালি জুবিন দাৰ এমাহ সম্পূৰ্ণ হ'ল যদিও কিন্তু আজি কিন্তু মুখত জুবিন দাৰ গান। প্ৰতিদিনে তুমি দিয়া নাহিয়ে জীৱন তুমি ৰহমিয়াৰ নৰেব এপাহি হাঁহি এপাহি দূৰ আৰু এনেদৰে আচলতে যি 1100 বন্তি আচলতে 1100 বন্তি প্ৰজ্বলন কৰিছে। আৰু এনেদৰে আশা কৰিছোঁ এইফালে চাওক পুনৰ জুবিন দাৰ গান লগাই তেওঁলোকে আচলতে সকলোৱে আনন্দ কৰিছে জুবিন দা। সেয়ে আচলতে সকলোৱে চাওক জুবিন দাৰ জয় জুবিন দা ইতিমধ্যে ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে আচলতে সকলোৱে জুবিন দাৰ গান ইতিমধ্যে গাবলৈ আৰম্ভ কৰিছে। এয়া চাওক সকলোৱে জুবিন দাৰ গান গাইছে। আচলতে এইফালে আকৌ মই পুনৰ এবাৰ দেখাব চেষ্টা কৰিছোঁ। বহু দূৰ দূৰণিলৈ আচলতে 1100 বন্তি প্ৰজ্বলন কৰা মই কেমেৰা লেন্সে আচলতে যিমান দূৰ ঢুকি পাই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আচলতে বহু দূৰ দূৰণিলৈ কৰা হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানত যদি আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ কিন্তু কমেণ্ট কৰি নাপাহৰিব। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি সকলোকে শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ।